নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আজি যেহেতু চমকং আঞ্চলিক লক্ষী পূজা উদযাপন সমিতি তো প্ৰতিটো বছৰে যেহেতু লক্ষী পূজা চমকং অঞ্চলত হোলপ মালৰে যেহেতু প্ৰতিটো বছৰে যেহেতু পূজা পাতি আহিছে ঠিক তেনেধৰণে প্ৰতিটো বছৰৰ দৰে এইবাৰো যেহেতু তেনেধৰণৰে যেহেতু যে লক্ষী পূজাটো সকলো ৰাইজৰ আশীৰ্বাদ আৰু সহায়ৰে এইবাৰো যেহেতু এনে যোৱা বছৰ বা আগৰ বছৰবোৰত যেনেকৈ ৰাইজৰ আশীৰ্বাদ বা সকলো চমকং অঞ্চলৰ সহযোগিতাত যিহেতু আমাৰ যিটো সুন্দৰ পৰিৱেশ এই পৰিৱেশটো নজৰ দি এইবাৰো যিহেতু এই প্ৰতিক্ৰিয়াটো চলাই যাবলৈ কাৰণে এই অঞ্চলৰ গণ্য মান্য ব্যক্তিসকলৰ যিহেতু আশীৰ্বাদ এই চমকং অঞ্চলত আছে তাৰ কাৰণে এই চমকং অঞ্চলৰ আজি 40তম যেহেতু এইবাৰ 46তম ন 46তম যেহেতু লক্ষী পূজা উদযাপন সমিতিৰ যি প্ৰতিক্ৰিয়া যা কেনেধৰণৰ হৈ আছে আৰু এই বছৰ কেনেধৰণৰ পালন কৰাৰ কাৰণে জোৰজাৰ চলাই আছে এইবোৰ আমি আজি মোৰ ভিডিঅ'ৰ যোগেদি আপোনালোকক জনাবলৈ বিচাৰিছোঁ যেহেতু চমকং প্ৰেমী ৰাইজ বা লক্ষী পূজা প্ৰেমী ৰাইজ আপোনালোকক কেনেধৰণৰ এই বছৰ উপভোগ কৰিবৰ কাৰণে এই চমকং আঞ্চলিক লক্ষী পূজা উদযাপন সমিতিয়ে কি সিদ্ধান্ত লোৱা হৈছে তাৰ বিষয়ে আপোনালোকক জনাব আৰু কি কাৰ্যসূচী লোৱা হৈছে কেইদিনীয়া কাৰ্যসূচী লোৱা হৈছে তাৰ বিষয়ে আপোনালোকক এই ভিডিঅ'ৰ যোগেদি সম্পূৰ্ণ জনাবলৈ চেষ্টা কৰিম এই প্ৰথমতে যিহেতু সকলো আমাৰ যিহেতু চমকং গাঁও পঞ্চায়তৰ সভাপতি চুকুৰাম ব্ৰহ্ম ডাঙৰীয়াৰ পৰা কিছু কথা জানি ল'ম যিহেতু তেখেতে আজি এই চমকং গাঁও পঞ্চায়তৰ এজন প্ৰেচিডেণ্ট হিচাপে সভাপতি হিচাপে এই লক্ষী পূজা এই বছৰৰ লক্ষী পূজাৰ কাৰণে কি আহ্বান জনায় বা কি কেনেধৰণৰ চলাই যোৱাটো বিচাৰে তাৰ কাৰণে ক'বলৈ কাৰণে অনুৰোধ জনোৱা হ'ল নমস্কাৰ প্ৰথমতে তো আজি আমি 2023 বৰ্ষৰ অহা 28, 29, 30 তিনিদিনীয়া কাৰ্যসূচী তো এই কাৰ্যসূচীত আপোনাৰ শ্ৰী মা লক্ষ্মী দেৱীৰ পূজা এই পূজাত আমি তিনিদিনীয়া কাৰ্যসূচী লৈছোঁ ইয়াতে আপোনাৰ ইতিমধ্যে মণ্ডপৰ যিখিনি কামবোৰ চলি আছে আৰু আমাৰ বাহিৰত যিখিনি কাম দোকান যিখিনি দিব বা দোকানীসকলে আহি পেলাই সমাগম হৈছেহি তো আমি চমকংবাসীক এটাই অনুৰোধ কৰিব বিচাৰিছোঁ আৰু প্ৰতি বছৰে আমাৰ যেনেধৰণৰ চলি আহিছে এই পূজাখন সহযোগ কৰিছে ঠিক এনেধৰণৰ আমাৰ চমকংবাসী ৰাইজে সকলোৰে মানে আমি সহযোগ বিচাৰিছোঁ আমি পুনৰবাৰ যাতে আমি আমাৰ লক্ষ্মী দেৱীৰ উদযাপন কৰাত যাতে সহযোগ দিয়ে আৰু আমাৰ কামবোৰ মানে যাতে শৃংখলাবদ্ধভাৱে আমি আশা কৰিছোঁ এই বছৰত খুব ধুনীয়াকৈ এটা লক্ষ্মী পূজা যিখিনি তিনিদিনীয়া কাৰ্যসূচী বহুত ধুনীয়াকৈ এটা চলিব বুলি আমি আশা ৰাখিছোঁ আৰু লগতে মই ক'ব বিচাৰিছোঁ যে ইয়াত যিসকল কাৰ্যসূচী লৈছোঁ প্ৰথম দিনাখন প্ৰায় আৰম্ভ কৰি পেলাই কম্পিটিশ্যন হৈ আছে যেনে আপোনাৰ হিন্দী অসমীয়া আৰু বড়ো মিচিং এই নৃত্য মানে যিখিনি আমাৰ কম্পিটিশ্যন ইয়াত দুদিনীয়া কাৰ্যসূচী হ'ব তাৰ পিছদিনাখন আমাৰ সাংস্কৃতিক সন্ধিয়াও আছে আমাৰ কণ্ঠশিল্পী যিসকল মানে আছে আমাৰ লোকেলেই হওক বা আমি আৰ্টিষ্টসকলক অনুৰোধ কৰিছোঁ তেখেতসকলেও খুব গীত পৰিৱেশন কৰাত মানে আমাক খুব ধুনীয়াকৈ এটা ৰাইজক মনত মানে ভাল লগাকৈ এটা আমাক পৰিৱেশন কৰিব বুলি আমি আশা ৰাখিছোঁ আৰু ৰাইজক আমি আশা কৰিছোঁ যে আমাৰ যিখিনি চমকং মানে বাকী ৰাইজে সহযোগ কৰিব বুলি মোৰ বিশ্বাস ধন্যবাদ থাকিল এই সময়ত যিহেতু আমাৰ চমকং অঞ্চলৰ উঠি অহা প্ৰজন্মক যিহেতু যেনেধৰণৰ প্ৰতিভা যে নাচ গান নাচিবলৈ ভাল পোৱা গান গাবলৈ ভাল পোৱা তেখেতলোকৰ কাৰণেও কিছু সুবিধা দিয়া হয় যে গান কম্পিটিশ্যন ডেন্স কম্পিটিশ্যন এইবাৰো এই কম্পিটিশ্যন যিটো কাৰ্যসূচী ৰখা হৈছে আৰু এইখিনি সময়ত যিটো চমকঙৰ এজন সমাজসেৱক তেখেতৰ পৰাও কিছু কথা জানিম যে চমকং যিহেতু লক্ষী পূজা যেতিয়াৰ পৰা পাতি আহিছিলে সেই আগৰ দিনৰকৈ আজিৰ যুগত এই লক্ষী পূজা কি অৱস্থাত আছে তাৰ বিষয়ে নিশ্চয় ৰাইজে প্ৰতিটো বছৰে চেঞ্জ হৈ আহি আছে চেঞ্জৰ পৰা চেঞ্জ হৈ আহিছে এই বছৰ আগৰ বছৰকৈ কেনেধৰণৰ এইটো
চংকং অঞ্চলৰ যিটো লক্ষী পূজা কি অৱস্থাত আছে তাত অলপ জনাবৰ কাৰণে অনুৰোধ জনাওঁ। ধন্যবাদ, নমস্কাৰ কৰিছোঁ। আমি চংকং আঞ্চলিক শ্ৰী শ্ৰী লক্ষ্মী পূজা উদযাপন সমিতিৰ ইয়াতে আমি বিষয়ববীয়া লৈ বহু বছৰ কাম কৰিলোঁ। এইবাৰ আমি নতুন এটা একদম পাৰদৰ্শিতা বুলি ক'ব লাগিব এটা কমিটি গঠন কৰি দিছোঁ। ইয়াত সভাপতি হিচাপে আমি আমাৰ হেমলাল বসুমতাৰী আৰু সম্পাদক হিচাপে আমাৰ উৎপল দলেক ৰাখি এইবাৰ আমি আগৰ বছৰবোৰৰ নিচিনাকৈ তাতকৈ অধিক আমি দেখিও পাইছোঁ যে আমাৰ ইয়াত আলহী হিচাপত ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ, ধেমাজি, যোৰহাট, তেজপুৰলৈকে পাইছে। এইবাৰ হিলদল ভাঙি আহিছে যে চংকং আঞ্চলিক শ্ৰী শ্ৰী লক্ষ্মী পূজা আগৰ বছৰতকৈ বেছি অধিক ইয়াত জাক জমকতা হ'ব। যিহেতু আমি যোৱাবাৰ বৰষুণৰ বতৰত একো কৰিব পৰা নাছিল, এই বছৰ কিন্তু আমি আশা কৰিছোঁ যে ৰাইজৰ সহযোগিতাটো বেছি। যিহেতু আমাৰ জোনাই বিধানসভাৰ সমষ্টিৰ 114 নং বিধায়ক মহোদয় ভুৱন পেগু ডাঙৰীয়াও ইয়াত এইবাৰ সহযোগ কৰিছে আৰু আমাৰ 14 নং লোকসভা সমষ্টিৰ আমাৰ মহোদয় প্ৰধান বৰুৱা এখেতেও আহিম বুলি কৈছে। আমি নথৈ আনন্দিত পাইছোঁ। আৰু ইয়াত আমাৰ যিসকল ইয়াত কলা আমাৰ প্ৰতিযোগিতাত যোগ কৰিবলগীয়া আমাৰ বহুত দূৰৰ পৰা আহিব, নিশ্চয় ভাল হ'ব। আৰু আমি শিল্পী হিচাপে সুদূৰ আমাৰ শিৱসাগৰৰ পৰা আমাৰ প্লাৱন ভূঞাদেৱক মাতিছে আৰু বৰ আমোদজনক গান দিব বুলি আশা কৰিছে ৰাইজে। আৰু সেইকাৰণে আমি বাকী বছৰবোৰতকৈ এই বছৰ বেছি আমি লক্ষী পূজাটো ভালকৈ দেখিবলৈ পাম বুলি ভাবিছোঁ। যিহেতু 19, 20, 21 বৰ্ষত আমাৰ লক্ষী পূজা প্ৰৱেশ মাৰিলে, কাৰণ কৰোণাৰ কথা আহিলে আৰু বহুত কিবা কিবি আহিলে। সেইকাৰণে এইবাৰ ৰাইজেও আমাৰ সুদূৰ অন্য অঞ্চলৰ পৰাও আমাক উৎসাহ উদ্দীপনা দি পিনি আমাক এই লক্ষী পূজা উদযাপন সমিতিয়ে সহায় কৰিছে। সেইকাৰণে আমি ভাবোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ ইয়াত যিসকল ভক্ত আহে আৰু দৰ্শক আহে সকলোকো আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু ধন্যবাদ। ধন্যবাদ থাকিল। যিহেতু আমাৰ চংকং আঞ্চলিক কমিটিৰ যিটো লক্ষী পূজা এই বছৰ খোৱাৰ পিছত নেক্সট বছৰটোৰ কাৰণে আশা কৰি থাকে সকলো ৰাইজে। সদায় প্ৰতিটো বছৰে বা আগন্তু আহি থকা সময়তো যিহেতু লক্ষী পূজা আমি ভালকৈ ভাল লৈ যোৱাৰ চেষ্টা কৰিছোঁ। কিন্তু আমি এটা কথা চিন্তা কৰাটো সঠিক মানে প্ৰয়োজন। যিহেতু আমি চংকং যিহেতু অঞ্চলৰ যিকোনো লক্ষী পূজা, সেই লক্ষী পূজাটো আমাৰ অসমত নহয়, ভাৰতবৰ্ষত বিভিন্ন জেগাৰ পৰা যিহেতু জানা মানুহ আছে। যিহেতু আজিৰ দিনত অসমৰ মানুহ বাহিৰত থাকে, তেখেতলোকৰ পৰা জানে যে চংকঙত এখন মানে ভাল এটা লক্ষী পূজা যিহেতু পাতা হয়। ঠিক তেনেধৰণৰ যিটো আজিৰ দিনত ছ'চিয়েল মিডিয়া যুগত হয়তো লক্ষী পূজাৰ নামত যিটো লক্ষী পূজা কেনেধৰণৰ হয় বা লক্ষী পূজা হোৱা অনুষ্ঠান বা মন্দিৰ কেনেকুৱা হ'ব লাগে, ঠিক আজিৰ দিনত নজৰ দিয়ে। ঠিক আমি আমাৰ বিধায়কসকলক যিহেতু আমাৰ অঞ্চলৰ যিটো বৃহৎ চংকং অঞ্চলৰ যে এখন চবতকৈ বৃহৎ বুলি ক'ব লাগিব ন, আৰু ভাল এটা চংকং যিটো লক্ষী পূজা, এই লক্ষী পূজাৰ মন্দিৰটোত নিশ্চয় নজৰ দিয়াটো প্ৰয়োজন। যে প্ৰতিনিধি হওক বা সমাজ সেৱক হওক, ডাঙৰ নেতা হওক, যিহেতু আমাৰ চংকং অঞ্চলৰ যিটো মন্দিৰ আজিৰ দিনত সেই ধৰণৰ থাকিব নালাগে বুলি আমি ভাবোঁ। আমাৰ ফালৰ পৰা অনুৰোধ, নিশ্চয় আমি আকৌ ভাল দেখাৰটো চেষ্টা কৰিছোঁ। বা আমাৰ বিধায়ক, স্থানীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়া, লগতে আমাৰ MP মহোদয় প্ৰধান বৰুৱা ডাঙৰীয়া, তেখেতৰে যিহেতু আশীৰ্বাদবিলাক বা ৰাইজৰ তেখেতৰ লগত যিহেতু ৰাইজৰ আশীৰ্বাদ আছে, কিন্তু তেখেতৰ লোকৰ আশীৰ্বাদটো যিহেতু মন্দিৰ মছজিদ গীৰ্জাত থাকিব লাগে। যিহেতু আমাৰ অঞ্চলখন যিটো আৰু এটা কথা ক'বলৈ বাকী থাকিল যে আমি লক্ষী পূজা কিয় পাতিছোঁ। হয়, অকল জাক জমকতাই নহয়, ইয়াত আমি জাতি বৰ্ণ নিৰ্বিশেষে আমি ইয়াত বসবাস কৰোঁ। ইয়াত সকলো জাতি উপজাতি মানুহ আছে, মিচিং, বড়ো, ৰাভা, সোণোৱাল, হাজং, নেপালী, বিহাৰী, মানে অসমীয়া সকলোৱে আমি হৈ আছোঁ। সেইকাৰণে ভাতৃত্ববোধ বজাই ৰাখিবৰ কাৰণে, ইয়াৰ শান্তি ৰৈ কাৰণে, ঐক্য ৰৈ কাৰণে আমি পতা হয়। আৰু এইটো ভাতৃত্বটো বজাই ৰাখিবৰ কাৰণে আমাৰ
সকলো জাতি ধৰ্ম সকলোৱে সহযোগ কৰে আৰু আমি বৰ্তাই ৰাখিম আৰু এই বছৰ কিয় আমি বেছি ইয়াত গুৰুত্ব দিছোঁ যে আমাৰ সোণালী জয়ন্তী ওচৰ চাপি আহিছে এইবাৰ 46তম হ'ল এই 4 বছৰ 5 বছৰত সোণালী জয়ন্তীৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ আমাৰ 50তম হ'বলৈ আৰু 4 বছৰ আছে এই 4 বছৰৰ কাৰণে আমি যিমান পাৰে ৰাইজৰ সহযোগিতা আৰু যোজা চলাই আছোঁ ধন্যবাদ থাকিল যিখিনি যিহেতু আমি গম পাওঁ যে চংকঙত যেনে ধৰণৰ লক্ষী পূজা হয় আৰু এই লক্ষী পূজা বুলি ক'লে আমি বহলাই ক'বলৈলগীয়া নাই কিন্তু আমি কিছুমান কথাটো নিজৰ দায়িত্বটো যিহেতু পালন কৰাটো যোনে আহে পালন কৰাটো নিজৰ কাৰণে ভাল আৰু যাতে চংকং যিটো আঞ্চলিক কমিটি যি লক্ষী পূজা সদায় চবৰ কাৰণে ভাল হৈ থাকে দীৰ্ঘায়ু কামনা কৰিছোঁ নিশ্চয় আশা কৰিছোঁ আমাৰ আহি থকা যিহেতু 28, 29, 30 তিনিদিনীয়া যিহেতু লক্ষী পূজা কাৰ্যসূচী ভালে যাব ঈশ্বৰৰ আশীৰ্বাদ আশা কৰিছোঁ সকলো চংকং প্ৰেমী ৰাইজ আমাৰ যিহেতু লক্ষী পূজাত সকলোৱে উপভোগ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আহ্বান কৰিছোঁ ধন্যবাদ থাকিল আপুনি কিবা ক'ব নেকি